গাইস পকৰি মাইনা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাট মই বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, তো আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি। আমাৰ পোৱালিটোৱে দুপাতকৈ আছে এইটো ইজিনি হাই গৈ দিয়াচোন, হাই গৈ দিয়া। কি খবৰ সোধাচোন। তো ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ বুলি। মানে আজি আমাৰ ঘৰত সকাম আছে, সকাম মানে তেনেকুৱা হেৰি সকাম নহয় আৰু তো মানে ভঙা সকাম বুলি কয়, আগবঢ়াই থোৱা আছিলে। তাৰমানে আজি নিয়ম কৰিছে আৰু তো মই ভাবিলোঁ তাকে তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ বুলি। মানে কি ভিডিঅ' বনাম, বহুত দিন ভিডিঅ' দিয়া নাই। তো সকামত এতিয়া নহয়, গধূলি হ'ব। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি থওঁ, কি পাৰোঁ দেখাম আৰু। এতিয়া কিবা কিবি কাম আছে, মই কামকেইটা কৰি লওঁ, কৈ থওঁ কিমান কি দেখাব পাৰোঁ আৰু গধূলিকৈ দেখাম আৰু যিমানখিনি পাৰোঁ। আমাৰ ঘৰত হৰি আছে কৈ দিয়া, যে হৰি আছে কৈ দিয়া। তো বলক তেতিয়াহ'লে লগ পাই আছোঁ পাছত। ফাইনেলি মায়ে কাটি আছে অমিতা, আলু, এইফালে বইল কৰি আছে বুট দাইল। চাওক বুট দাইল বইল কৰি থোৱা আছে, এইফালে পিঁয়াজ, নহৰু, আদা এতিয়া মিক্সিত পেষ্ট বনাই লওঁ। তাৰপিছত ইয়াত এতিয়া আটা মাৰিব, ধুনীয়াকৈ মেলিয়াই আছে, দুভাগ কৰি মাৰিব, অলপ অলপকৈ দুভাগ কৰি পেলাই ধুনীয়াকৈ মাৰিব। এইফালে ভাগ হৈছে, এইফালে ভাগ এতিয়া ফাইনেল দি দিছে অলপ ভাজিব লাগিব। এয়া ভাজি আছে পিঁয়াজ। পিঁয়াজখিনি ভজাৰ পাছত ইয়াত পিহি থোৱা আদা নহৰুৰ পেষ্ট চামুচ দি দিয়া হৈছে। ধুনীয়াকৈ লৰাব, অকণমান ভাজি ল'ব। তাৰপিছত ইয়াত দিব হালধি, তেলতে দিলে ভাল, প্ৰয়োজন অনুসৰি হালধি দিব আৰু সোৱাদ অনুসৰি নিমখ। কাম কৰি আছে আৰু চাটনি কাৰণে লৈছোঁ নহৰু, আদা, জলকীয়া, মগু,
আজি হৈছে নেক্সট দিনা কালি আৰু মই ভিডিঅ' কৰা নহ'লে যিমানখিনি বাৰু দেখুৱালোঁ আৰু তাৰ পাছৰখিনি ভিডিঅ' কৰা নহ'লে ভকত বিদায় দিয়া সেইখিনি ভিডিঅ' কৰা নহ'লে আমাৰ অকণমান দিগদাৰ কৰিলে সেইটো কাৰণে মানে ভিডিঅ' নকৰিলোঁ আৰু তো তাকে ভাবিছোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ বুলি হাই কৈ দিয়া আকৌ হাই কি খবৰ সোধাচোন পাৰিছা নেকি ক'ব পাৰিছা তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই